আজিৰ এইটো ভিডিঅ'ত DLEDক লৈ কিছুমান গুৰুত্বপূৰ্ণ ক'বলগীয়া কথা কিছুমান লৈ আহিছোঁ। যদি আপোনালোকে DLEDত ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লিকেশ্যন কৰিছে, আপোনালোকে কিছুমান কথাৰ মনোযোগ দিব লাগিব। আপোনালোকে কি কথাৰ মনোযোগ দিব লাগিব আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দিব লৈছোঁ। আপোনালোকে DLED এপ্লাই কৰোঁতে আপোনালোকৰ এক্সাম চেণ্টাৰ যিটো আপোনালোকে চুজ কৰিব, তাৰ মানে আপোনালোকে য'ত পৰীক্ষা দিব বা আপোনালোকে যিটো ডিষ্ট্ৰিক্টত বা এক্সাম চেণ্টাৰত পৰীক্ষা দিব, কিন্তু তাৰ পাছতো আপোনালোকে যিখন ডিষ্ট্ৰিক্টত আপোনালোকে চেণ্টাৰ এক্সামিনেশ্যন চুজ কৰিব, সেইখনতহে আপোনালোকে নেক্সট লেভেলত যিটো কাউন্সেলিঙৰ হ'ব, কাউন্সেলিঙৰ কাৰণে এপ্লাই কৰিব পাৰিব বা কাউন্সেলিংটো কৰিব পাৰিব। তাৰ মানে সেইখন ডিষ্ট্ৰিক্টত যিমানখিনি ইনষ্টিটিউশ্যন আছে DLEDৰ, আপোনালোকে সেই নিৰ্দিষ্ট ডিষ্ট্ৰিক্টখনৰ ইনষ্টিটিউশ্যনবিলাকতে কাউন্সেলিং কৰিব পাৰিব। ধৰা হওক, যদি কোনোবা এজন ষ্টুডেণ্টে যোৰহাটতহে এক্সাম চেণ্টাৰটো চুজ কৰিছে আৰু তাৰ পাছত এণ্ট্ৰেঞ্চত পাছ কৰাৰ পিছত কিন্তু যোৰহাটত যিমানখিনি DLEDৰ ইনষ্টিটিউশ্যন আছে, সেই ইনষ্টিটিউশ্যনবিলাকতহে এপ্লাই কৰিব পাৰিব। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ মন কৰিবলগীয়া কথা। কিন্তু বাহিৰৰ ডিষ্ট্ৰিক্টত আপোনালোকে কাউন্সেলিঙৰ কাৰণে যাব নোৱাৰিব। গতিকে এইটো ভালদৰে মন কৰি পিনি বা ভালদৰে চাই চিতি এপ্লিকেশ্যনটো ফিল আপ কৰিব। আৰু যদি কেনেবাকৈ ভাবিছিলে যে মই ওচৰৰ ডিষ্ট্ৰিক্ট এখনত এক্সামটো দি পিনি অন্য যিকেইখন ডিষ্ট্ৰিক্টত ইনষ্টিটিউশ্যনবিলাক আছে, সেই ইনষ্টিটিউশ্যনবিলাকত মই কাউন্সেলিঙৰ কাৰণে এপ্লিকেশ্যন কৰিম বা ছিট কেপাচিটি বেছি আছে কাৰণে বা তেনেধৰণৰ সুবিধাৰ কাৰণে মই অৰ্থাৎ ছিট কেপাচিটি বেছি থকাৰ ইনষ্টিটিউশ্যনবিলাকত এপ্লিকেশ্যন কৰিম, সেই তেতিয়াহ'লে কাউন্সেলিঙৰ কাৰণে যাব নোৱাৰিব। গতিকে যিখন ডিষ্ট্ৰিক্টতে এক্সামিনেশ্যনটো চেণ্টাৰ ছিলেকশ্যন কৰিব, সেই ডিষ্ট্ৰিক্টখনতহে এক্সামিনেশ্যন অৰ্থাৎ যিটো কাউন্সেলিং হ'ব, সেই কাউন্সেলিংটো চুজ কৰিব পাৰিব। আৰু এটা কথা বহুতৰে মনতে প্ৰকাশ পাই আছে যে যিটো পাৰ্চেণ্টেজক লৈ আছে, কিছুমানে কৈ আছে যে 50% হাই ছেকেণ্ডেৰীত নাই, অৰ্থাৎ গ্ৰেজুৱেশ্যনত 50%ৰ ওপৰত আছে বা 50% আছে, আমি তেনেকুৱা ক্ষেত্ৰত এই এডমিশ্যনটোৰ কাৰণে এপ্লাই কৰিব পাৰিম নে নাই। কিন্তু এনে ক্ষেত্ৰত এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব, কাৰণ তাতে উল্লেখ আছে যে হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্কছ থকা হ'ব লাগিব। গতিকে ইনফৰ্মেশ্যনসমূহ ইমানেই আছিলে। ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।